বিজেপিৰ প্ৰাৰ্থী তালিকাই দলৰ আভ্যন্তৰত লগাইছে অথন্তৰ প্ৰাৰ্থিত্ব বঞ্চিত বিজেপিৰ নেতৃত্বই প্ৰকৃত স্বৰূপ উদঙাইছে বিজেপিৰ এবাৰ বিজেপিৰ বিৰোধীৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা প্ৰাক্তন সাংসদ তপন গগৈৰ বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত তপন গগৈয়ে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ বামৰা সমষ্টিত বিৰোধীৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা তপন গগৈৰ ইফালে বিজেপিৰ টিকটৰ পৰা বঞ্চিত মন্ত্ৰী নন্দিতা গাৰ্লুছা টিকট বঞ্চিত হৈ কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা নন্দিতা গাৰ্লুছাৰ টিকট লাভৰ আশ্বাস পালে বিজেপি এৰি কংগ্ৰেছলৈ যোৱাৰ সম্ভাৱনা মন্ত্ৰী নন্দিতা গাৰ্লুছাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু কালিৰ দিনটোত বিজেপিয়ে ৮৮ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু সেই প্ৰাৰ্থী তালিকাত বাদ পৰিছে 19 গৰাকী বিধায়কৰ লগতে কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ নেতৃত্ব এবাৰ দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থিত্ব নোপোৱাৰ বাবে বিৰোধীৰ পৰা এবাৰ নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে প্ৰাক্তন সাংসদ তপন গগৈৰ প্ৰাৰ্থিত্ব বঞ্চিত হৈ তপন গগৈ সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ বিৰোধীৰ কোনো এটা দলৰ পৰা মামৰা সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা তপন গগৈৰ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এবাৰ তপন গগৈয়ে বিৰোধীৰ পৰা প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে যেহেতু কালি যে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল সেই প্ৰাৰ্থী তালিকাৰ পৰা বঞ্চিত হৈ পৰিল প্ৰাক্তন সাংসদ তপন গগৈ গতিকে এবাৰ প্ৰাক্তন সাংসদ গৰাকীয়ে বিজেপি এৰি বিৰোধী দলৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে টিকট বঞ্চিত হোৱাৰ পাছতে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে প্ৰাক্তন সাংসদ গৰাকীয়ে গতিকে মামৰা সমষ্টিৰ পৰা প্ৰাক্তন সাংসদ গৰাকীয়ে নিৰ্বাচনত বিৰোধীৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ইয়াৰ সমান্তৰালভাৱে এবাৰ টিকটৰ পৰা বঞ্চিত হৈ পৰিল হাফলং সমষ্টিৰ বিধায়িকা তথা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লুছা এবাৰ নন্দিতা গাৰ্লুছাৰ টিকট বঞ্চিত হোৱাৰ পাছতে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে যে নন্দিতা গাৰ্লুছাই এবাৰ কংগ্ৰেছত যোগদান কৰিব টিকট লাভৰ আশ্বাস পালে বিজেপি এৰি কংগ্ৰেছলৈ যোৱাৰ সম্ভাৱনা এবাৰ প্ৰকট হৈ পৰিছে নন্দিতা গাৰ্লুছাৰ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিজেপিৰ যি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল সেই প্ৰাৰ্থী তালিকা এবাৰ দলৰ আভ্যন্তৰত অথন্তৰ লগোৱা পৰিলক্ষিত হৈছে প্ৰাৰ্থিত্ব বঞ্চিত কেইবাগৰাকীও বিজেপি নেতৃত্ব এবাৰ বিজেপি প্ৰকৃত স্বৰূপ উদুঙা পৰিলক্ষিত হৈছে বিজেপিৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে 19 গৰাকী বিজেপিৰ বিধায়ক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ পৰিল আৰু সেই কেইগৰাকী বিধায়ক হৈছে সিদ্ধাৰ্থ শৰ্মা প্ৰমোদ বৰঠাকুৰ ৰামকৃষ্ণ ঘোষ অতুল বৰা অমিয় ভূঞা নুমল মমিন মিহিৰ কান্তি সোম নিহাৰ ৰঞ্জন দাস দীপায়ন চক্ৰৱৰ্তী হেমাংগ ঠাকুৰীয়া অজয় ৰায় মন্ত্ৰী নন্দিতা গাৰ্লুছা বিদ্যা সিং ইংলেং দৰসিং ৰংহাং ফণী তালুকদাৰ সুমন হৰিপ্ৰিয়া ৰূপ সিং তেৰণ গণেশ লিম্বু দিগন্ত ঘাটোৱাল আৰু এনেদৰে ক্ষমা কৰিব 19 গৰাকীকৈ বিজেপিৰ বিধায়কৰ এবাৰ প্ৰাৰ্থিত্ব কৰ্তন হৈছে ইয়াৰ সমান্তৰালভাৱে বিজেপিৰ যি দলত সেই দলত আছে কেইবাগৰাকীও আসুৰ প্ৰাক্তন সভাপতি সম্পাদক আৰু একেদৰে প্ৰাক্তন সাংসদ তপন গগৈ আছিল একালৰ আসুৰ নেতৃত্ব গতিকে এবাৰ তপন গগৈ যেহেতু প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে গতিকে টিকট বঞ্চিত হোৱাৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে প্ৰাক্তন সাংসদ গৰাকীয়ে বিৰোধী দলৰ পৰা এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে প্ৰাক্তন সাংসদ গৰাকী আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিজেপিৰ যে প্ৰাৰ্থী তালিকা সেই ৮৮ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতেই অভ্যন্তৰত লাগিছে অথন্তৰ বুধবাৰে যেহেতু নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত কৰা হৈছিল এই প্ৰাৰ্থী তালিকা আৰু বিজেপিৰ ৮৮ জনীয়া প্ৰাৰ্থী তালিকাত কেইবাগৰাকীও নতুন নেতাক এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে প্ৰাধান্য দিয়া হৈছে কেইবাগৰাকীও নতুন মুখত তাৰ বিপৰীতে কিন্তু 19 গৰাকীকৈ বিধায়কৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিলে বিজেপিয়ে তাৰ ভিতৰত আছে ক্ৰীড়া মন্ত্ৰীৰ দায়িত্বত থকা হাফলং সমষ্টিৰ বিধায়ক নন্দিতা গাৰ্লুছা আৰু তেওঁৰ ঠাইত কিন্তু প্ৰাৰ্থিত্ব দিয়া হৈছে ৰূপালী লাংথাছাক আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থিত্ব বঞ্চিত হোৱাৰ পাছতে এবাৰ ক্ষোভত ভাঙি পৰিছে মন্ত্ৰী নন্দিতা গাৰ্লুছা যাৰ পৰিপ্ৰেক্ষিতত বিজেপি এৰি কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে নন্দিতা গাৰ্লুছাৰ আৰু এনেদৰে চৰ্চা চলিছে যে এবাৰ নন্দিতা গাৰ্লুছাই কংগ্ৰেছত যোগদান কৰিব আৰু টিকট লাভৰ আশ্বাস পালে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে নন্দিতা গাৰ্লুছাৰ একেদৰে দেখিবলৈ পোৱা গৈছে মামৰা সমষ্টিৰ পৰা বিৰোধীৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা
প্ৰাক্তন সাংসদ তপন গগৈৰ টিকট বঞ্চিত হোৱাৰ পাছতে এনেদৰে বিজেপি এৰি বিৰোধীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে প্ৰাক্তন সাংসদ তপন গগৈ আৰু ইতিমধ্যে মামৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে প্ৰাক্তন সাংসদগৰাকীয়ে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাৰ্থী তালিকাত ইতিমধ্যে আমি উল্লেখ কৰিছো যে বহু কেইগৰাকী নতুন মুখক প্ৰাধান্য দিয়া হৈছে এবাৰ তাৰ বিপৰীতে কিন্তু যিকেইগৰাকী বিধায়ক আছিল পূৰ্বৰ বহু বিধায়কৰ নাম কৰ্তন হৈছে একেদৰে দিছপুৰ সমষ্টিটো ন বিজেপি প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বিপুৰীয়া সমষ্টিটো ন বিজেপি ভূপেন বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে তাৰ বিপৰীতে কিন্তু দিছপুৰ সমষ্টিৰ যিগৰাকী বিধায়ক আছিল অতুল বৰাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা আৰু একেদৰে বিপুৰীয়া সমষ্টিটো পূৰ্বৰ যে বিধায়ক আছিল অমিয় কুমাৰ ভূঞাৰ নামো কৰ্তন কৰা হৈছে গতিকে প্ৰাৰ্থিত্ব নোপোৱাটো নিশ্চিত হোৱাৰ পাছতে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল অতুল বৰাই সংবাদমেল সম্বোধন কৰিছিল আৰু সেই সংবাদমেলত তেওঁ তিনিটাকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল হয় তেওঁ নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নহয় তেওঁ দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰাবৰ ঠাকুৰক সমৰ্থন কৰিব আৰু অন্যথা যদি তেওঁ সমৰ্থকসকলে তেওঁক মনে মনে বহি থাকিবলৈ কয় তেন্তে তেওঁ মনে মনে বহি থাকিব বুলি মন্তব্য কৰিছিল গতিকে 23 তাৰিখে তেওঁ নিজৰ যি সিদ্ধান্ত সেই চূড়ান্ত সিদ্ধান্তৰ কথা অৱগত কৰিব বুলিও তেওঁ জনাইছিল গতিকে এনেদৰে দেখিবলৈ পোৱা গৈছে বিজেপিৰ যে প্ৰাৰ্থী তালিকাত বৰ্তমান 28 গৰাকী প্ৰাক্তন কংগ্ৰেছক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু যিসমূহ পুৰণি বিজেপি আছিল সেই পুৰণি বিজেপি সমূহৰ নাম কৰ্তন কৰাৰ বাবে ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰি জয়ন্ত দাসে বিজেপিৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো মুকলিকৈ চ্যালেঞ্জ কৰা পৰিলক্ষিত হৈছিল জয়ন্ত দাসৰ গতিকে এনেদৰে দেখিবলৈ পোৱা গৈছে বিজেপিৰ এই প্ৰাৰ্থী তালিকাই নিশ্চিতভাৱে বিজেপিৰ আভ্যন্তৰত অথন্তৰ সৃষ্টি কৰিছে এবাৰ বিজেপি এৰি বিৰোধী দলত যোগদানৰ সম্ভাৱনা আছে কেইবাগৰাকীও নেতা মন্ত্ৰী আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থিত্ব বঞ্চিত হোৱাৰ পাছতে এবাৰ বিজেপি এৰি বিৰোধীৰ প্ৰাৰ্থিত্ব হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে প্ৰাক্তন সাংসদ তপন গগৈ মামৰা সমষ্টিৰ পৰা বিৰোধীৰ প্ৰাৰ্থী হ'ব পাৰে তপন গগৈ একেদৰে মন্ত্ৰী নন্দিতা গাৰ্লুচাও বিজেপি এৰি কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে